কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিলোঁ আজি হৈছে কৃষ্ণ জন্মাষ্টমী তো আজি কৃষ্ণ জন্মাষ্টমী উপলক্ষে গৰখীয়া গোসাঁই থানত মানে ভাল হয় বুলি শুনিছোঁ আৰু তাত ভালকৈ পালন কৰে তো আমি তিনিওজনে আজি গৰখীয়া থানলৈ বুলি গৈ আছোঁ এখেতে গাড়ী চলাইছে আৰু এইজনী পেহী আজি মা নাহিলে মায়ে ক'লে আজি তোমালোকে গৈ আহা আজি মই নাযাওঁ তো আজি আমি তিনিওজনে আহিলোঁ তো তাক গৈ লওঁ গৰখীয়া গোসাঁই থানত কেনেকুৱাকৈ মানে আজি কি কি কৰে তো সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকেও চাই থাকক সেউজীয়া ধাননি পথাৰৰ মাজে মাজে আমি গৈ আছোঁ আমি হাইৱে হৈ নাহোঁ প্ৰায় এনেকৈয়ে যাওঁ তো এতিয়াও আমি এনেকৈ ভিতৰৰ ৰাস্তাৰে গৈ আছোঁ এয়া আমি বৰপেটা ৰোড পালোঁ বৰপেটা ৰোড এখন চিমলাগুৰি তো আমি চিমলাগুৰিৰ পৰা এতিয়াও এইফালে সৰভোগৰ ফালে যাত্ৰা কৰিম কাৰণ যিখন গৰখীয়া গোসাঁই থানখন সৰভোগতহে আছে তো আহক আপোনালোকেও চাই থাকক আমিও দেখুৱাবলৈ চেষ্টা কৰোঁ তাত কেনেকুৱা ধৰণে জন্মাষ্টমী পালন কৰে এয়া আমি সৰভোগ পালোঁ আৰু সৰভোগৰ পৰা আমি গৰখীয়া গোসাঁই থানলৈ বুলি সোমালোঁ এইখন গেট বহুত ভিৰ হৈছে আজি কাৰণ আজি বহুত মানুহ আহিছে এয়া গৰখীয়া গোসাঁই থানলৈ আমি সোমালোঁ আজি বহুত ভিৰ হৈছে প্লাছ আজি বহুত ৰ'দ দিছে ৰ'দৰ কাৰণে কষ্টও হৈছে অলপ আহিছোঁ আপোনালোকেও চাই থাকক মোৰ আৱাজটো ভালকৈ নাহিবও পাৰে তো তাৰ কাৰণে এতিয়াই চৰি কৈ থৈ দিলোঁ কাৰণ বহুত মানুহ বেছি জোৰে কথা কোৱাটো সম্ভৱ নহয় আৰু গৰমো বহুত বেছি এয়া গাইজ অৱস্থা চাওক বহুত গৰম আৰু আমি আহিছোঁ খোজকাঢ়ি গৈ আছোঁ এপাত মোৰ পিছত আৰু পেহী আগত তো বহুত মানুহ হৈছে আহক আপোনালোকেও চাই থাকক আমাৰ লগত আহক সেই গাইজ ফাইনেলি আমি গৰখীয়া গোসাঁই থান পাই গ'লোঁ এখন গেটখন এইখনেৰে আমি সোমাব লাগিব আৰু ইয়াতে খোজকাঢ়ি আহিলোঁ বহুত দূৰৰ পৰা কাৰণ পাৰ্কিং বহুত দূৰত আহক আপোনালোকেও চাই থাকক আহি সোমালোঁ চাওক কিমান মানুহ বহুত মানুহৰ সমাগম চাব পাৰে এইটোৱেই গৰখীয়া গোসাঁই থানৰ মেইন মন্দিৰটো ইয়াতে সকলো সেৱা গ্ৰহণ কৰি আছে আৰু আমিও ইয়াতে সেৱা ল'বলৈ যাওঁ তো আহক আপোনালোকেও চাই থাকক চাওক বহুত মানুহ হৈছে ইয়াতে আহক চাই থাকক আমাৰ লগত এইটো গৰুৰ মন্দিৰ সৌখন দেউল মোৰ কথাখিনি ভালকৈ স্পষ্ট নাহিব পাৰে আপোনালোকে চাই থাকক ইয়াতে গামোচা বান্ধা প্ৰথা ইয়াতে কোনোবাই মনৰ আশা কাৰণে ইয়াতে গামোচা বান্ধে বুলি শুনিছোঁ ময়ো বিশেষ তেনেকৈ নাজানো তো আজি ইয়াতে বহুতে গামোচা বান্ধি আছে খুব ধুনীয়া হয়তো আপোনালোকক বিশেষভাৱে গৰখীয়া থানৰ বিষয়ে একো ক'ব পৰা নাই তো ইয়াতে থকা জ্যেষ্ঠ লোক এজনৰ পৰাই মই আপোনালোকক জনাব চেষ্টা কৰিম এই থানখনৰ বিষয়ে তো আপোনালোকে চাই থাকক খুৰাক আমি ইয়াতে লগ পাইছোঁ এই খুৰাজনে আমাক এই গৰখীয়া থানখনৰ বিষয়ে ক'ব খুৰা কওকচোন এই থানখন কি কাৰণে বিখ্যাত আৰু কেনেকৈ হৈছে এইখন মহাপ্ৰভু গৰখীয়া গোসাঁই থান বলগৰ সৰভোগ আজিৰ পৰা প্ৰায় 550 বছৰ আগতেই এই থানখনত মহাপ্ৰভু গৰখীয়া অৰ্থাৎ শ্ৰীকৃষ্ণৰ জন্ম হৈছিল এই শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্ত ক'বলৈ গ'লে বহুত দীঘল গৰখীয়া ল'ৰাহঁতে যেতিয়া এই অঞ্চল আজিৰ পৰা 550 বছৰ আগতেই আছিলে তেতিয়া এই ঠাইডোখৰ হাবি জংঘলে ভৰপূৰ আছিল
এতিয়া ইয়াত এই অঞ্চলত বহুত গৌপালক আছিল। এতিয়াও সৰভোগ বুলি ক'লে সকলোৱে জানে যে সৰৰ ভোগ গাখীৰৰে উৎপাদন হৈছিল বেছিভাগ। আৰু এজনী কপিলী গাই ইয়াৰ পৰা পালৰ পৰা নোহোৱা হয়, সদায় এডাল গছৰ তলত গাখীৰ দিয়ে। পাহাৰৰ পৰা নিজে নিজে গাখীৰ ওলায়। সেই গাখীৰখিনি যেতিয়া ওলালে গৰখীয়াবিলাকে দেখিলে যে দৈনিক সেই গাইজনী পালৰ পৰা নোহোৱা হয় আৰু আহি নিজৰ পালত সন্ধিয়া লগ হয়। গতিকে দেখিলে সেই গছজোপাৰ তলত তেওঁলোকে কি বস্তু আছে খান্দি চালে আৰু অবিকল এটা কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণৰ নাক মুখেৰে সৈতে তৈয়াৰী এটা বস্তু পালে, যিটো বস্তু এতিয়াও আমাৰ ওচৰত প্ৰভু কৃষ্ণ গৰখীয়া গোসাঁই বুলি আছে। সেই মূৰ্তিটো এতিয়াও আছে। আমি সেই মূৰ্তিটোকেই তেতিয়াৰ পৰাই গৰখীয়াবিলাকে তিনি সন্ধ্যা পূজা কৰি আহিছে। এতিয়াও আমি তিনি সন্ধ্যাই পূজা কৰোঁ। তেতিয়া গৰখীয়াবিলাকক কাৰোবাৰ গৰু হেৰালে, কাৰোবাৰ জীৱ জন্তু হেৰালে বা কাৰোবাৰ অসুখ বিসুখ হ'লে ইয়াত তেওঁলোকে প্ৰভুক যেতিয়া গাখীৰ ভোগ আগবঢ়ায় তেতিয়া তেওঁলোকক মুখ্য গৰখীয়াই পথ দেখুৱাই দিয়ে যে আপোনালোকৰ গৰুটো এইফালে গৈছে, এইফালে গৈছে। ঠিক তেনেদৰেই গৰুবিলাক বিচাৰি পাইছিলে। আৰু এনেদৰেই আজিও মানুহৰ মনত এটা বিশ্বাস আছে যে কিবা হেৰুৱা বস্তু এই থানত বিচাৰিলে পায়, বা যিকোনো কিবা এটা নোহোৱা বস্তু বিচাৰিলে ইয়াত পায়। সেই বিশ্বাস এতিয়াও মানুহৰ মনত আছে আৰু তেনেদৰেই এই গৰখীয়া থান আজিও চলি আছে। এইখিনি। ঠিক আছে, ধন্যবাদ খুৰা। আপোনাৰ নামটো? মোৰ নাম হিতেন্দ্ৰ কুমাৰ দাস, মই সম্পাদক হয়। হয়, ঠিক আছে, ধন্যবাদ থাকিল আপোনালৈ। খুৰাৰ লগত কথা পাতি বহুত ভাল লাগিলে। তেখেতে গৰখীয়া থানৰ বিষয়ে বহুত ভালকৈ আমাক বুজালে। তো আমি শুনি আহিলোঁ আৰু এতিয়া ইয়াতে ঘূৰিছোঁ অলপ ইফালে সিফালে, কাৰণ বহুত গৰম। গছৰ ছাঁ বিচাৰি ঘূৰিছোঁ। ইফালে অকণমান ছাঁ আছে, তো আমি আহিছোঁ। আৰু বহুত ল'ৰা ছোৱালী আছে ইয়াতে। তো গাইজ আমি আহিলোঁ এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ। আৰু আজি বহুত গৰম আৰু এনেকৈ সেৱা ল'লোঁ। সেৱা লৈ এতিয়া ঘৰৰ অভিমুখে গৈ আছোঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আপোনালোকে চাই থাকিব বুলি মই আশা কৰিলোঁ। আৰু মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগলৈ লগ পাম। ধন্যবাদ।